প্ৰিয় সহৃদসকল, আপোনালোক সকলোৱে অৱগত যে মই মোৰ এই ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকৰ সৈতে নিৰন্তৰ যোগাযোগ ৰাখিবৰ প্ৰয়াস অব্যাহত ৰাখিছোঁ। আজিও তেনে এটি প্ৰয়াসৰ অংশ হিচাপে মই আপোনালোকৰ মাজলৈ আমাৰ এটা উদ্যোগ সেৱাক লৈ যাব বিচাৰিছোঁ। আপোনালোক সকলোৱে ইতিমধ্যে যোৱা বছৰকেইটাত সেৱা সম্পৰ্কে বিভিন্ন কথা শুনি আহিছে, কিন্তু আপোনালোক সকলোৱে সেৱানো কি এই বিষয়ে জনাৰ প্ৰয়োজন আছে। বিশেষকৈ আমি সকলো সমূহৰ মাজত বাস কৰোঁ, গতিকে আমি যিখিনি কাম কৰোঁ সেই কামখিনি আচলতে সমূহ বা সমাজৰ মংগল যদি সাধন কৰে তেনেহ'লে সেই কামখিনি আমাৰ নিজৰো মংগল সাধন কৰিব। বহু সময়ত ব্যক্তি বিশেষে কৰা কিছু কামৰ জৰিয়তে ব্যক্তি বিশেষৰ কল্যাণ হ'লেও সমূহৰ কল্যাণ নহয়, কিন্তু সমূহৰ যদি কল্যাণকৰ কাম হয় সেই কামে কিন্তু ব্যক্তি সকলৰো কল্যাণ সাধিবই। সেই উদ্দেশ্যেৰে আমি 2016 চনৰ নৱেম্বৰ মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাকৰিত সেৱাৰ জন্ম দিয়া হৈছিল আৰু ইতিমধ্যে যোৱা সময়ছোৱাত সেৱাই ইয়াৰ গতি নিৰন্তৰভাৱে আগবঢ়াই লৈ গৈছে আৰু সেৱাৰ ক্ষেত্ৰত ব'ৰ্ড অৱ ট্ৰাষ্টিজ বা যে ন্যাসৰক্ষী পৰিষদ আছে সেয়াই হ'ল সেৱাৰ সৰ্বোচ্চ কৰ্তৃপক্ষ আৰু মই নিজে সেই ন্যাসৰক্ষী পৰিষদৰ পৰিচালন ন্যাসৰক্ষী হিচাপে কাৰ্যনিৰ্বাহ কৰিছোঁ। পৰৱৰ্তী সময়ত বিশেষকৈ পৰিৱেশ, শিক্ষা, স্বাস্থ্য আদি শিতানত আমাৰ চিন্তাৰ লগত ৰজিতা খোৱা সকলকো আমি লগত লৈ আগবঢ়াৰ কথা চিন্তা কৰিছিলোঁ আৰু সেই উদ্দেশ্যেৰে ইতিমধ্যে সেৱাৰ যি ট্ৰাষ্ট ডিডছ আছে সেই ডিডছৰ অধীনত আমি ইতিমধ্যে কোষসমূহ গঠন কৰিছোঁ আৰু তাৰ অধীনত আমি ৱেলফেয়াৰ প্ৰগ্ৰামছ বুলি এটা শিতান মুকলি কৰিছোঁ আৰু সেই শিতানৰ অধীনত এই কোষসমূহক অন্তৰ্ভুক্ত কৰা হৈছে। এগৰাকী উদীয়মান শিক্ষক, এগৰাকী যথেষ্ট উদ্যোগী যুৱক শ্ৰীমান ৰঞ্জন দাসক ইয়াৰ ইতিমধ্যে কাৰ্যবাহী তত্ত্বাৱধায়ক হিচাপে সেৱাৰ তৰফৰ পৰা নিযুক্তি দিয়া গৈছে। গতিকে আপোনালোকে যদি এই কামসমূহৰ সৈতে সহযোগিতা আগবঢ়াব বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ পেজত ছ'চিয়েল মিডিয়া বিশেষকৈ ফেচবুকত ইয়াৰ পেজ পাব আৰু সেই পেজত চাৰ্চ কৰিলে বা তাতে যি লিংক আছে বিশেষকৈ মেছেজৰ লিংক তাত দিয়া আছে তাত গৈ আপোনালোকে যোগাযোগ কৰিব পাৰিব। গতিকে অনাগত দিনত আপোনালোকৰ সহায় সহযোগিতাৰে সেৱাক যথেষ্ট উদ্দীপনাময় ৰূপত আমি তুলি ধৰিবলৈ সক্ষম হ'ম বুলি আশা প্ৰকাশ কৰিছোঁ। ধন্যবাদ।